হেল্ল' অসম স্বাগতম জনাইছোঁ আপোনালোকক মৰমৰ ইউটিউব চেনেল এছামিজ এক্সাম গেজেটলৈ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ DHS DME গেট 4ৰ কমন কুৱেশ্যন টেষ্ট পেপাৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন, বিশ্বৰ প্ৰথমজন মহাকাশচাৰী কোন? উত্তৰটো হ'ব ইউৰি গাগৰিন। নেক্সট কুৱেশ্যন, ৰবিনছন ক্ৰুছো কোনে লিখিছিল? ইয়াৰ উত্তৰটো হ'ব ডেনিয়েল ডিফো। 3 নম্বৰ কুৱেশ্যন, চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? চিলিকন ভেলী অফ ইণ্ডিয়া বুলি বাংগালোৰ চহৰক জনা যায়। 4 নম্বৰ কুৱেশ্যন, মানুহে নিৰ্মাণ কৰা বৃহৎ হ্ৰদ কোনটো? মানুহে নিৰ্মাণ কৰা বৃহৎ হ্ৰদ গোবিন্দ সাগৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমজন মহিলা ৰাষ্ট্ৰদূত কোন আছিল? ভাৰতৰ প্ৰথমজন মহিলা ৰাষ্ট্ৰদূত আছিল বিজয়লক্ষ্মী পণ্ডিত। 6 নম্বৰ কুৱেশ্যন, লেডি উইথ দ্য লেম্প বুলি কোৱা হয় ফ্লোৰেন্স নাইটিংগেলক। নেক্সট কুৱেশ্যন, বিষ্ণুৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? বিষ্ণুৰাভাক সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধি প্ৰদান কৰিছিল। 8 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম ভানুমতী। নেক্সট কুৱেশ্যন, অসমত গৰম পানীৰ উৎস ক'ত আছে? অসমত গৰম পানীৰ উৎস গোলাঘাট জিলাত আছে। প্ৰশ্ন নম্বৰ 10, মানৱ অধিকাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? মানৱ অধিকাৰ দিৱস 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ দিল্লী চহৰখন কোন নদীৰ পাৰত অৱস্থিত? ভাৰতৰ দিল্লী চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত। প্ৰশ্ন নম্বৰ 12, দেওধৰ ট্ৰফী কি খেলৰ লগত জড়িত? দেওধৰ ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, শ্বাহজাহানৰ পিতৃৰ নাম কি আছিল? শ্বাহজাহানৰ পিতৃৰ নাম আছিল জাহাংগীৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁৱত অৱস্থিত। 15 নম্বৰ কুৱেশ্যন, অসমীয়া সাহিত্য জগতত সুগন্ধি পখিলাৰ কবি বুলি কাক জনা যায়? অসমীয়া সাহিত্যত সুগন্ধি পখিলাৰ কবি বুলি সুদা বা হিৰেণ ভট্টাচাৰ্যক জনা যায়। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেলবিধ কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেলবিধ হৈছে বেছবল। আপোনালোকে জনাবলৈ চেষ্টা কৰিবচোন বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল কি? নেক্সট কুৱেশ্যন, আমচাং অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত? আমচাং অভয়াৰণ্য কামৰূপ জিলাত অৱস্থিত। 18 নম্বৰ কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া। আপোনালোকে জনাবচোন অসমীয়া মহিলা প্ৰথম আলোচনীখনৰ নাম কি? আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগৰ ভিডিঅ'কেইটা চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। জয় আই অসম।